সপ্তাহৰ উপলক্ষে ডিফু মাছ মজিয়াৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বিএড কলেজৰ ছাত্ৰ ছাত্ৰীৰ বিজেপি সাহসী দলৰ হৈ সংবাদমেল বিজেপিৰ যুৱ মৰ্চাৰ APSLCৰ নেতা জে আই কাঠাৰৰ বান্দৰ আখ্যাৰ বিপৰীতে তীব্ৰ গৰিহণা নেতৃত্বৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া গৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। ডিফু বিএড কলেজত কলেজ সপ্তাহৰ উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা ডিফু মাছ মজিয়াৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ফ্লেগ অফ কৰি এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা হয়। ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক সমদলে সমগ্ৰ ডিফু চহৰতে এক সুন্দৰ সংগতি, প্ৰেম তথা একতাৰ আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি হয়। সমাজৰ খাম খেয়ালি পৰিৱেশত সাংস্কৃতিকে এক সুন্দৰ মাধ্যম, যাৰ জৰিয়তে ব্যক্তি অপাৰ আনন্দ তথা প্ৰশান্তি লাভ কৰে। উল্লেখযোগ্য যে এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাখনি কলেজখনৰ অধ্যক্ষ ডক্টৰ লিপচন ৰংপিকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকলেও অংশ লয়। India is a big nation, diverse culture. ইয়াত আমি বেলেগ বেলেগ ৰিলিজনছ আছে, বেলেগ বেলেগ আমি সেক্স, কাষ্ট, ট্ৰাইবছ বেলেগ বেলেগ আছে। But when we talk about our nation, we are as one. Unity is our strength and diversity is our power. এইটো বস্তু আমি দেখাবৰ কাৰণে আমি এইটো কালচাৰেল ৰেলীটো আমি লৈছোঁ। Beside that, we also want to bring awareness on education, because these days without education, something it's like we are like handicapped and we are blind. So we feel that education should be imparted to every nook and corner of our district. And beside that, we also believe that education is the most powerful weapon which we can use to change the world. এতিয়া সব পৰা ডাঙৰ weapon ক'ব ক'লে মানে এইটো হ'ল education. If we have education, then yes, we can bring unity, we can live peacefully. Beside that, we can also bring development to our district, to our state, even to our great nation. So we even encourage our trainees and also our students to impart this very education to the nook and very corner of our district, so that one day or the other আমাৰ সৰু ল'ৰা ছোৱালীহঁতে ডাঙৰ হৈ পেলাই they will be a good citizen of this great nation. এইটো কাৰণে আমি মেইন থিমটো হ'ল আমি ইউনিটি ইন ডাইভাৰ্চিটি আৰু একটাটো হ'ল আমি এডুকেশ্যন। এইটো দুটা বিষয় লৈ পেলাই আমি আজি ৰেলীটো আমি পাতিছোঁ। থেংক ইউ। 28 বছৰ চলি আছে। সেই 28 বছৰ আমি প্ৰথমবাৰ কালচাৰেল ৰেলী উলিয়াইছোঁ। খুবেই ভাল লাগিছে, কাৰণ আজিলৈকে তেনেকৈ হোৱাও নাই। আৰু আজি আমাৰ মেইন থিমটোৱে আছিল ইউনিটি ইন ডাইভাৰ্চিটি এণ্ড এডুকেশ্যন। দুটাও তেনেকৈ একেলগে ইউনাইট হৈ আছে। ইউনিটি ইন ডাইভাৰ্চিটি এডুকেশ্যন দুটা ক্ল'জলি ৰিলেটেড হৈ আছে। উইদাউট ইউনিটি আমি জাষ্ট এডুকেশ্যন শিক্ষা পালেই নহ'ব। এটা আমাৰ ইউনিটি লাগিব, ডাইভাৰ্চিটি লাগিব, তেতিয়াহে গোটেইখিনি আমি সমাজত একগোট কৰিব পাৰিম। আৰু যিহেতু ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, বিশেষকৈ আমাৰ স্পেচিয়েলি আমাৰ অসমখন আৰু ক'বলৈ গ'লে আমাৰ কাৰ্বি আংলংখন, এটা গোটেই জাতি ইয়াত কাৰ্বি, মিজো, কুকি, বিহাৰী, মাৰোৱাৰী গোটেইখিনি একেলগে আমি একলগ হৈ আছোঁ ইয়াত। কিন্তু মানে একেলগ হ'লেও মানে আমি এনেকুৱা হৈ আছোঁ যে নিজৰ নিজৰ কাষ্টক লৈ মানে আমি নিজৰ নিজৰ জাতিক লৈ মানে আমি এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছোঁ। আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যন শিক্ষানুষ্ঠানবিলাকে এনেকুৱা এটা অনুষ্ঠান য'ত আমি মানে গোটেই ধৰ্ম হওক, জাতি হওক, কাষ্ট হওক, ছেক্স হওক, উইদাউট এনি ছ'চিয়েল ডিছক্ৰিমিনেশ্যন বা ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ড চবৰে বেলেগ বেলেগ, সেইটো হিচাপত আমি এডুকেশ্যনেল ইনষ্টিটিউশ্যন এনেকুৱা এটা অনুষ্ঠান য'ত মানে গোটেইখিনি একেলগে আমি থাকিব পাৰোঁ। ইয়াত মানে কোনো জাতি ধৰ্ম কোনো নাই, কোনো বিবিধতা নাই। ভাল লাগিছে আজি আপোনালোকে কোঅপাৰেট কৰিছে, ভাল লাগিছে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। APSLCৰ নেতা জে আই কাঠাৰে বিজেপিৰ শাসকীয় দলৰ CM আৰু EM সকলক বান্দৰ আখ্যা দিয়াত এক প্ৰকাৰ জাঙুৰ খাই উঠিছে কাৰ্বি আংলং বিজেপিৰ যুৱ মৰ্চাৰ নেতৃত্বই। বিজেপিৰ যুৱ মৰ্চাই সংবাদমেল জৰিয়তে APSLCৰ নেতাগৰাকীৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গৰিহণা দিয়ে। জীৱ বৈজ্ঞানিকৰ মতে মানুহ বান্দৰৰ পৰা সৃষ্টি হোৱা বুলি ক'লেও কিন্তু কোনোৱে ব্যক্তিগতভাৱে আন কোনো এজন ব্যক্তিক বান্দৰ আখ্যা দিলে কোনো পধ্যে সহ্য নহয়।
এনে ক্ষেত্ৰত ভোটাৰ ৰাজ্যৰ বিপুল সমৰ্থনত নিৰ্বাচিত হৈ অহা কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ CNEM তথা প্ৰিয় নেতা কেইগৰাকীক APSLC নেতা জে কাঠাৰে দিয়া বান্দৰ আখ্যাক স্বাভাৱিকতে সহ্য কৰিব পৰা নাই বিজেপি কৰ্মকৰ্তাই ডিফু প্ৰেছ ক্লাবত উপস্থিত সাংবাদিকসকলক সম্বোধন কৰি বিজেপিৰ যুৱ মৰ্চাৰ লংচিং টপি জিতেন বে আৰু ৰাজ্যিক বিজেপি ST মৰ্চাৰ মথুৰাম তেৰণে জে কাঠাৰ মন্তব্যৰ বিপৰীতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিৰ্বাচিত ৰাজ্যৰ প্ৰতিনিধিৰ ওপৰত এনে মন্তব্য গৰিহণাৰ যোগ্য বুলি কয় bangke lahin lo je tuwe ajo simen men nilitum ta nanglitum through media pen si theklong lo je karbiang long one of the top most ke thek nai kere nai alang son thot ke thek kere ave ugachi kuwer abang ku APSLC a president je ai kathar press meet along je Karbi Anglong constitutional head 6th schedule constitutional head CM EM atum pan thero pugipu asilake ningduk pegano latum ke thero kali latum ke head of the constitution lo 6th schedule purutang the head komalo CM EM MSC atum helomati lasi latung aphan lason ki puke nilitung pini jubo morcha lo ST morcha kato be doan BJP asong doan pen strongly condemn lo lasi ning tu pik apen 62 pen sinon mangai pudang la pudang pe election na dubam lo hala the Assam Autonomous District Constitution of District Council Rules 1951 I think si election ta conduct bom lo State Election Commission pen election conduct pustame la bangso rules the Assam Autonomous District Constitution of District Council Rules 1951 ating pen se nangkuanta election man conduct bom no through 6 schedule aron pen se la so bangso election man conduct bom no pulutang pe son election conduct bom apor hot la pen litum han public pen alang litum invite ponder apita angko itum han angko nasi hero pen ang kompia pirong mate labang litum cecau ni ventunita kasi alang li prabjin pen alang li public demand sorry public apology alang mang hang mek nang sila bangke News Desk Report Cut News ৰাজ্যৰ আৰক্ষীয়ে অবৈধ নিচাযুক্ত ব্যৱসায়ৰ সৈতে জড়িত অপৰাধী গ্ৰেপ্তাৰৰ বাবে সদায় তৎপৰ থকা অৱস্থাৰ মাজতো পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমা এলেকাক অবৈধ সৰবৰাহৰ মাধ্যম কৰি লোৱা পৰিলক্ষিত হৈছে শুক্ৰবাৰে বৰপথাৰ আৰু খটখটি আৰক্ষীৰ নাকা তালাচীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ব্যাপক নিচাযুক্ত সামগ্ৰী ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে পুৱা প্ৰায় 6 বজাত বৰপথাৰ আৰক্ষী বিষয়া দীপেন বৰুৱা আৰু উপ পৰিদৰ্শক বিদ্যা বৰাৰ নেতৃত্বত চলাই কোনো সন্ধানত বৰপথাৰ খাটৰাজান তিনিআলিৰ নাকা তালাচীৰ পৰা উদ্ধাৰ কৰে ব্যাপক পৰিমাণৰ গাঞ্জা প্ৰায় 151 গ্ৰাম ওজনৰ উক্ত নিচাযুক্ত সামগ্ৰীখিনি মণিপুৰৰ পৰা MN04 C0332 নম্বৰযুক্ত বাহনৰ কেবিনত ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ক্ৰমে ফুজাই জয়মণি সিনহা বোকাজানৰ হাকিম বসুমতাৰী ধেমাজিৰ অমৰজিৎ সিংহক বৰপথাৰ আৰক্ষীয়ে আটক কৰে আন এক ঘটনাত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটি SPয়ে সন্মুখত স্থাপিত নাকা তালাচীৰ পৰা প্ৰায় 567 গ্ৰাম ওজনৰ সন্দেহযুক্ত নিচাযুক্ত ট্ৰেম দল পাউডাৰ উদ্ধাৰ কৰে AS02 AC 8750 পঞ্জীয়নভুক্ত নম্বৰ বাহনৰ জৰিয়তে মৰিগাঁৱৰ মৰিয়াবাৰীৰ পৰা ডিমাপুৰলৈ গৈ আছিল উক্ত ঘটনাৰ সন্দৰ্ভত খটখটি আৰক্ষীয়ে মৰিগাঁৱৰ কামুল হক আৰু নগাঁৱৰ আব্দুল হক নামৰ 2 ব্যক্তিক গ্ৰেপ্তাৰ কৰে উল্লেখ্য এই অভিযান বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ পৰ্যবেক্ষণত আৰু খটখটি আৰক্ষী বিষয়া ৰাজুৰ দ্বাৰা আতিকুৰ ৰহমানে নেতৃত্ব দিয়ে তদুপৰি খটখটি CRPF বাহিনীও এই অভিযানত আৰক্ষীক সহযোগ দিয়ে এইটো ভিত্তিত আমি অফিচাৰ মই আৰু আমাৰ ষ্টাফ CRPF ষ্টাফ লৈ এই খটখটি SBI বেংকৰ মুখতে আমি এখন নাকা চেকিঙত এখন ৰাতিপুৱা 7টামান বজাত এখন বাছ আমি ইণ্টাৰচেপ্ট কৰিলোঁ বাছখনৰ নাম্বাৰ A02AC 8750 আল্ট্ৰা বাছ তো এই বাছখন আমি সাৰ্চ কৰিলোঁ সাৰ্চ কৰাৰ পিছত দুজন মানুহ
আমি তাতে দুজন মানুহৰ পৰা এই কিছুমান নিচাজাতীয় বস্তু এটা মানুহৰ নাম হ'ল ইকৰামুল হক, দেউতাৰ নাম হ'ল লেইট নুৰ ইছলাম, ভিলেজ নাগাবান্ধা, PS লাহৰিঘাট, মৰিগাঁও। আর 2 নম্বরজন হল আপনার আসাদুল হক, সান অফ লেইট রজব আলী, ভিলেজ বিচামারি, PS দিং, নগাঁও। ইহঁতৰ পৰা আমি এটা মানে এয়াৰ বেগত 3 পেকেট সাসপেক্টেড ড্ৰাগছ আমি ৰিকভাৰী কৰিলোঁ, কৰি পেলাই তাতে চিজ কৰি মানুহজন আমি ধৰি এপ্ৰিহেণ্ড কৰি পেলাই আমি থানাত ৰাখিছোঁ। এইটো মানে তেওঁলোকৰ হেৰি মতে এইটো বস্তুটো এই বাছখন হেৰিৰ পৰা আহি আছিলে, আমাৰ কি কয় এইটো মৰিগাঁও মৈৰাবাৰীৰ পৰা এখন যাব বোকাজান, কিন্তু গাড়ীখন মানে যিহেতু পেচেঞ্জাৰ কিছুমান ড্ৰাইভাৰৰ কথা মতে কিছুমান পেচেঞ্জাৰ আছিলে ডিমাপুৰৰ, এই পেচেঞ্জাৰ ড্ৰপ কৰি আকৌ ঘূৰি পেলাই এইটো বোকাজান গুচি যাব। তো এইখিনি ধৰা পৰিলে। জব্দকৃত সামগ্ৰীখিনি বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্যটো এতিয়া মই এছাৰেণ্ট কৰিব পৰা নাই, এইটো আমি আলোচনা কৰি পেলাই এছাৰেণ্ট কৰিব লাগিব। যে বৰ্তমানে এই বস্তুটো এছাৰেণ্ট কৰিব পৰা নাই কিমান। বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট, কাট নিউজ। সমস্যা সমাজিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। আগন্তুক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত। সংবাদমেল আয়োজন কৰি নিৰ্বাচনৰ সম্বন্ধে জনসাধাৰণৰ মাজত সজাগতা প্ৰদানৰ বাবে ব্যক্ত কৰে। মাই ভোট ইজ মাই ফিউচাৰ, পাৱাৰ অফ ওৱান ভোট বিষয়ক লৈ সাধাৰণ ভোটাৰৰ মাজত সজাগতা প্ৰদানৰ বিষয়টো সংবাদমেলত ব্যক্ত কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱাই। হামৰেনস্থিত উপায়ুক্তৰ কাৰ্যালয় আলোচনাৰ কক্ষত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে নেশ্যনেল ভোটাৰ এৱাৰনেছ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু প্ৰতিযোগিতাত ভাগ লোৱা ভোটাৰসকলৰ বাবে কুইজ, শ্লোগান গীত, ছবি অঁকা, পোষ্টাৰ ডিজাইনিং আদি প্ৰতিযোগিতা থাকিব বুলি প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে। গতিকে আমি কেনেকৈ এতিয়া আৰম্ভ কৰিম বা আমাৰ মানুহক আমি কেনেকৈ এই বিষয়ে জনাম, তাৰ বাবে আপোনালোকক আমি মাতি আনিছোঁ। আমি ইয়াত মানে 5টা কেটেগৰীত কম্পিটিশ্যন হ'ব। এটা হৈছে কুইজ কণ্টেষ্ট হ'ব, শ্লোগান, ছং, ভিডিঅ' মেকিং কণ্টেষ্ট আৰু পোষ্টাৰ ডিজাইন কণ্টেষ্ট। এই গোটেইখিনি অনলাইন হ'ব, সকলোৱে পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে ইয়াৰ লেভেলবোৰ কি আছে, কেনেকৈ আপোনালোকে এই খবৰটো মানে আমাৰ ডিষ্ট্ৰিক্টৰ সকলোকে আমি জনাবলৈ আপোনালোকক আহ্বান জনাইছোঁ। আমাৰ লগত কাৰ্বি আংলং অটোনমাছ ইলেকশ্যন সেইটো বিষয়ে অলৰেডি আমাৰ এজ পাৰ আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যন যিটো আছিলে তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে আমি অলৰেডি প্ৰিপাৰেশ্যন আমি আৰম্ভ কৰিছোঁ। একৰ্ডিংলি আমাৰ এতিয়া ফাৰ্ষ্ট কামটো আছিলে যে আমি ইলেক্ট্ৰল ৰোল এটা প্ৰিপেয়াৰ কৰিব লাগে, আৰু একৰ্ডিংলি আমাক গভৰ্ণমেণ্টে নটিফিকেশ্যন কৰিছে ষ্টেট ইলেকশ্যন কমিশ্যনে যে আমাৰ ড্ৰাফ্ট ৰোল পাব্লিছ হ'ব। আমি কৰিম 24 ফেব্ৰুৱাৰী। 24 ফেব্ৰুৱাৰী আমি ড্ৰাফ্ট ৰোল পাব্লিছ কৰিম। 24 ফেব্ৰুৱাৰীৰ পিছত আমাৰ আহিব ডেটটো আহিব লাষ্ট ডেট ফৰ ৰিচিভিং ক্লেইম এণ্ড অবজেকশ্যন। যেতিয়া মানুহখিনি যেতিয়া ড্ৰাফ্ট ৰোল চাব তাত যদি ক্লেইম অবজেকশ্যন থাকে তেতিয়াহ'লে তেখেতসকলে লাষ্ট ডেট থাকিব আমাৰ ক্লেইম এণ্ড অবজেকশ্যনত আমাৰ থাকিব 11 মাৰ্চত আমাৰ মানে ক্লেইম অবজেকশ্যনৰ লাষ্ট ডেট। কাৰোবাৰ যদি ওজৰ আপত্তি থাকে, নাম ইনক্লুজন হ'ব পাৰে বা ডিলিশ্যন হ'ব পাৰে, তেতিয়াহ'লে 11-3 ভিতৰত সেইখিনি কৰিব লাগিব। নেক্সটটো আহিব লাষ্ট ডেট ফৰ ডিছপ'জেল অফ ক্লেইম এণ্ড অবজেকশ্যন। আমি যিখিনি আমি ফৰ্ম ৰিচিভ কৰিম, যিখিনি আমি ক্লেইমৰ কাৰণে আমি লাষ্ট ডেট থাকিব আমাৰ ডিছপ'জ কৰা 21 মাৰ্চত আমি এই ফৰ্মখিনি যিখিনি আমি ফৰ্ম পাম, কাৰোবাৰ নাম সোমাব লাগে বা কাৰোবাৰ কেনচেল কৰিব লাগে, সেইখিনি আমি 21/3/22 আগতে আমি কামখিনি শেষ কৰিম। নেক্সট আহিব আমাৰ যেতিয়া আমাৰ ক্লেইম অবজেকশ্যন খিনি কমপ্লিট হ'ব তেতিয়া আমাৰ আহি যাব যে পাব্লিকেশ্যন অফ ফাইনেল ৰোল।
আৰু এবাৰ এনেকুৱা আছিলে যে এছপাৰ এতিয়ালৈকে ইলেকশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনৰ মতে আগতে আছিলে আমাৰ ইলেক্ট্ৰল ৰোলটো ফটো নাছিলে এইবাৰ আমাৰ যেটো কাউন্সিলৰ ইলেকশ্যন ৰোল হ'ব সেইটো আমাৰ লাষ্ট ডেট পাবলিশ কৰিম আমি 25 আমি ফাইনেল ৰোলটো আমি পাবলিশ কৰিম আৰু এইবাৰ হামিনা প্ৰসন্নকৰ ৰিপৰ্ট কানিউজ নীলি পৰিষদীয় সমষ্টিত এইবাৰ উন্নয়নৰ সম্পৰ্কে সাধাৰণ ৰাইজক সজাগ কৰি তোলাৰ বাবে পৰ্যায়মানে প্ৰয়াস কৰিছে কাছাৰ নেতৃত্বই ইমানেই নহয় কৰ্মচাৰী LP স্কুলৰ 18 ফেব্ৰুৱাৰীত কাছাৰ সৌজন্যত অনুষ্ঠিত সজাগতা সভাত সাধাৰণ দুখীয়া ৰাইজৰ উন্নয়নৰ স্বাৰ্থতে সম্ভাৱনা প্ৰকাশ কৰিলে কাছাৰ নেতৃত্বই আগন্তুক কাৰ্বি পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ আগে নীলি পৰিষদীয় সমষ্টিত কিছু ৰাজনৈতিক পৰিৱৰ্তনৰ বতাহ বলাৰ সম্ভাৱনা কাছাৰ সভাপতি চেমছন ইংটিৰ নেতৃত্বত বৃহত্তৰ অঞ্চলটোৰ ৰাইজক লৈ উন্নয়নৰ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰে শৈক্ষিক অৰ্থ সামাজিক ৰাজনৈতিক দিশত সজাগতা প্ৰদান কৰি সঠিক উন্নয়ন কেনেকৈ হ'ব পাৰে তাৰে সম্পৰ্কত জনসাধাৰণক পৰাপক্ষত সজাগতা প্ৰদান কৰে সভাখনৰ জৰিয়তে সভাত অহা কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনৰ কাছাৰ পৰা প্ৰাৰ্থী প্ৰদানেই নহয় আগন্তুক নৱ নিৰ্বাচিত MSC তথা প্ৰতিনিধিক লৈ গঠন কৰিবলগীয়া কাৰ্যনিৰ্বাহক সমিতিত কাৰ্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত হোৱালৈকে সভাত আলোচনা বিলোচনা কৰে এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে পৰিলক্ষিত হৈছে কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে নীলি পৰিষদীয় সমষ্টিৰ ৰাইজৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা labang solong dak nilip constituency committee atum ladak akidu kisung nilip bahawaralong akidu kisung ke thek lok potsi kewangji MEC akilik akangwai along misen abang khu along chirap rap dun nangkok ji alam the ke klang bang lahan athi nilip bahawaralong alang letum atok anu along damlo lapen pini labang suamei long nili bahawar koila mati along labang so pini katsa kacipahem pupen arong tin arup tin agambura atum phan an lapen sorkari sorkaman atum phan an kapasitong pet lapen ladak koila mati nili bahawar along texer reset lapen ardi doklong asong japo tum nang citong do labang so adim kacing sai pen alam the kilong nili bahawar phan mangke mathadam lo tang te kedam tang aning kanwen mathadam por arni mathadam lo tang te ningduk meme ason doko athi nili bahawar longke ningkan thomke plike bak dolo lapuson mesen kacing thur abar sai kavi batum ta non abang ke chirok toklo nili bahawar atum ta labang so abang chini si non ke ipeng vet nang popola mang tudolo tas ipeng vet ke doja aphansi non labang so apan chingwai ponbom la pen rong rup akisar tumpen ba SGB atumpen gambura atumpen labang so alam don labang so alam rai ciperai ponbom lo athe ke damtang aningkan an sutami ke chitonte pen joksi etum kaching thoramu bangke aveder lo cibo ni ladak kasumari LP school lalong pinini paikrener keparni la katsa bitung athe ladak ni lip constituency katsa amei phu pen ke phapon amei lake rong asar lapen koilamati arlo kethe keding atumpen niltum mei inipon lo bangsa mei kang nipon athe bangke lahelo nilitum kedamtang penang ani pen lo akemang kedu athe nilip hawarapan kapacing thurje pan nilitum penang ana kemang dopon sitame ke klempon ajakong abang nilitum avede lasi rong asar lapen keza kethe keding atumpen si hawar haparlong keza atumpen sini tum cingki cethan lo labang so ka cingki ka cethan pen ni tum kirai pon mate ka cethan por bangke kiwang jilang nilip hawarapan an pen kecing thuramu nili tum klem pon dia phansi matha parke un asante mopen la incomplete pu a hem punon ba ali punon delong punon lapen skim pen incomplete ason ana bangke nili tum un an pen ketar lip jia son sini tum kachisong bangke dopo bangso kata alip ji kana tum be ana purpose nang to kata alip ponji bante apor ani tum thikon ke doma nilitum aporani ke thiga bangke awe velang sitame nilitum dokumen samukha bang kilang kiri dun mate ke hang pa do paprang data pi sini tum la ha sai bang ding onpo
কৈলামাটিৰ পৰা পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।